তো হেল্ল' গাইজ, কি খবৰ আশা কৰোঁ সকলোৰে ভালেই চাগে। তো বন্ধুসকল, এইকেইদিন মানে মই ভিডিঅ' একো দিয়া নাই। তো বন্ধুসকল, তো গাইজ ভিডিঅ' নোপোৱাৰ কাৰণটো হ'ল মানে গাইজ এইকেইদিন মানে বহুত পানী লগা চৰ্দি কিবা কিবি হৈ আছিল, সেইবাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো গাইজ আহি যোৱা, আজিৰ পৰা আকৌ ষ্টাৰ্ট NLP ৰোষ্টাৰ বয়। তো গাইজ আহি যোৱা। হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ কেতিয়াও নকৰিবা, ভিডিঅ'টো তোমালোকে চাই যোৱা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মন কৰিবা যে ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নোলোৱা। তো বন্ধুসকল, মানে গাইজ মোৰ মাতটো আজি খেলি মেলি লাগিব পাৰে। তো গাইজ কোনো কথা নাই, কাৰণ চৰ্দি লাগি আছে, সেইবাবে মাতটো বেয়া হ'ব পাৰে। তাত তোমালোকে যাতে বেয়া নোপোৱা। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। ये क्या है? তো বন্ধুসকল, প্ৰথমেই দেখিবলৈ পালা এইজনী। তো বন্ধুসকল, এইজনীতো তোমালোকে চবেই চিনি পোৱা। তো গাইজ পোৱা নিশ্চয়। তো গাইজ এওঁৱেই হয় আমাৰ ইনষ্টাগ্ৰামত সদায় তো গাইজ এই JSBৰ লগত লীলা খেলা কৰা পিছটো। जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे। তো গাইজ বুজি পাইছা তোমালোকে, এইজনী হৈছে মিছ চানা। তো গাইজ সকলোৱে শুনিবলৈ পাইছা চানা বুলি। তো গাইজ চানা বুলি এজনী ইনষ্টাগ্ৰামত বহুত অভদ্ৰ ছোৱালী আছে বুলি তোমালোকে জানা, সেইবাবে মই আজি ভিডিঅ'টো তোমালোকলৈ এইটো লৈ আহিছোঁ। তো গাইজ চোৱা কি কৰিছে এইবোৰ। কিন্তু তাই এইবোৰ কি কাম কৰিছে? অসমৰ এজনী ছোৱালী হৈ তাই এইবোৰ কৰিছে। তো বন্ধুসকল, অসমখন কি হ'বলৈ গৈ আছে তোমালোকে চাই লোৱা। তাৰপাছত আমাৰ চোৱা এইজনক চাই লোৱা এবাৰ। তো গাইজ এইজনক চিনি পাইছাই চাগৈ, এইজন আমাৰ গুৰুদেউ। মানে তো গাইজ কিনো কম, আমাৰ গুৰুদেউ নহয় মানে গাইজ, ভুল হৈ গৈছে। মানে কি মানে এইজনেতো আমাৰ ৰেগুলাৰ। তো গাইজ মই মিছা কথা কোৱা নাই, যেনে ৰেগুলাৰ ইনষ্টাগ্ৰামত 5টা 6টা 7টা ৰিলচ দিয়েই, যিয়ে নহওক হিজিৰামি পাগলামি আৰু ফটুৱামি তেনেকেই ৰিলচ দি থাকে। তো গাইজ আমাৰ অসমৰ মানুহে এইবোৰকে চাই থাকে। তো গাইজ চাই ফ্ল'ৱাৰ্ছ বহুৱাই দিছে, তাত আমাৰ ক'বলৈ কোনো কথা নাই। কিন্তু ভিডিঅ' বনাইছ ভালকৈ বনা, এইবোৰ কি মানে এইবোৰ ভিডিঅ' হ'ল নেকি? লাফলাটো হ'লতো। তো বন্ধুসকল, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু। তো গাইজ ভিডিঅ'টো যদি তোমালোকে চাই অলপ হ'লেও ভাল পালা, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু গাইজ আজিলৈ বাই।